আকৌ এবাৰ জয়শ্ৰী ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া স্ক্ৰীনত দেখিছে ভগৱান শিৱ বাবাৰ ফটো হয়। এয়া এই মন্দিৰ নাজিৰাত অৱস্থিত অগ্নিনাভ মন্দিৰ। সকলোৰে মুখত প্ৰচলিত হৈছে, এতিয়া বৰ্তমান জনপ্ৰিয় হৈছে এই মন্দিৰ। শাওণ মাহ উপলক্ষে আমিও গৈছিলোঁ অগ্নিনাভ মন্দিৰ দৰ্শন কৰিবলৈ। যিগৰাকী ব্যক্তিয়ে এই মন্দিৰ প্ৰতিষ্ঠা কৰিছে তেওঁ হৈছে শিখামণি বাইদেউ। বৰ দুৰ্ভাগ্যবশতঃ আমি তেওঁক লগ নাপালোঁ। তেওঁক লগ পোৱা হ'লে হয়তো বহুত ভাল লাগিলে হয়। আৰু মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, ইমান ভিৰ আৰু মন নগ'লে। যিহেতু সেৱা কৰিব গৈছোঁ, ভিডিঅ'নো কিয় কৰোঁ এনেকৈ ভাবিলোঁ। সেৱা কৰিলোঁ, বাহিৰৰ পৰাই চাকি জ্বলালোঁ, মনটো ভাল লাগিলে। এয়া হয় আপোনালোকে দেখিছে অজস্ৰ ভক্তই চাকি জ্বলাইছে, ইমান ভাল লাগিলে। কিন্তু মনটোত দুখ তেওঁক লগ নোপোৱা। আকৌ এবাৰ যোৱাৰ হেঁপাহ আছে, কেতিয়া কি হয় নাজানো। যদি আকৌ যোৱাৰ সৌভাগ্য হয় আপোনালোকক নিশ্চয় ভিডিঅ' কৰি দেখাম। আৰু এটা আপোনালোকক কওঁ, তেওঁ যিহেতু ঘৰৰ ওচৰতে ঘৰ লাগিয়ে আছে, তেওঁ সেই এয়া দেখিছে আপোনালোকে তেওঁ ঘৰত এয়া আগৰ দিনত ব্ৰিটিছৰ দিনতে থকা গাড়ী দেখিবলৈ পালোঁ, বহুত ভাল লাগিলে। মন্দিৰৰ পৰা অহাৰ পিছত এয়া নাজিৰা টাউনতে অৱস্থিত এটা পুখুৰী দেখিলোঁ, য'ত আমি পাৰ্কিং কৰিছিলোঁ গাড়ী। এয়া দেখিছেনে ধুনীয়াকৈ পুখুৰীটোত একদম ধুনীয়া কাছ এটা ওলাই আছে। বহুত দেৰি চালোঁ, কাছটো কিন্তু ভয় কৰা নাছিলে। তাৰপিছত দুটামান ল'ৰাই যেতিয়া কাছটো চাবলৈ বুলি আহিলে, তেওঁলোকে হয়তো কাছটো একেবাৰে ধৰিম বুলি একদম দৌৰ মাৰিছে। আমাৰ আকৌ ছোৱালীয়ে কি কৰিলে, ধৰিব বুলি তাই ধুনীয়াকৈ শিলগুটি এটা মাৰি দিলে, কাছটো পানীৰ ভিতৰলৈ সোমাই গুচি গ'ল। আৰু এই জেগাডোখৰ ইমান ঠাণ্ডা, পৰিৱেশটো বৰ মনোৰম, ভাল লাগিলে। আৰু শেষত আমি এয়া কাৰেংঘৰ চালোঁগৈ, তাৰে অলপ দৃশ্যাংশ। আশা কৰোঁ সকলোৱে ভাল পালে। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।